ভিডিঅ'টোত আপোনালোকে দেখা পাইছে এগৰাকী ব্যক্তিয়ে হাতত এটা পলিথিন লৈ জোতা চেণ্ডেলসমূহ এনেধৰণে বুটলি আছে। যোৱাকালি দিল্লীৰ যন্তৰ মন্তৰত যি ছাত্ৰ আন্দোলন হৈছিলে, সেই আন্দোলনত যেতিয়া পুলিচ প্ৰশাসনে লাঠি চাৰ্জ কৰিছিলে, টিয়াৰ গেছ মাৰিছিলে, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ যেতিয়া দৌৰা ধপৰা লগাইছিলে, তেতিয়া এই জোতা চেণ্ডেলসমূহ ৰাজপথত এনেধৰণে থাকি যায়। এতিয়া এই ব্যক্তিগৰাকীয়ে হাতত এটা পলিথিন লৈ জোতা চেণ্ডেলসমূহ বুটলি আছে আৰু খুব আৱেগিকভাৱে কৈছে যে এই জোতা চেণ্ডেলসমূহ মই ইয়াত এনেধৰণে পৰি থাকিব নিদিওঁ, কাৰণ এই জোতা চেণ্ডেলসমূহ হৈছে দেশৰ বিভিন্ন চুকৰ পৰা অহা লাখ লাখ দুখীয়া ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে কৰা সংগ্ৰামৰ এয়া এক প্ৰতীক। দেশৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে নিজৰ ভৱিষ্যতৰ কাৰণে কৰা সংঘৰ্ষৰ এয়া হৈছে মিছাল। আৰু দিল্লী পুলিচৰ বৰ্বৰতা আৰু নৃশংসতাৰ এই জোতা চেণ্ডেলবোৰ হৈছে সাক্ষী। সেইকাৰণে মই এই জোতা চেণ্ডেলসমূহক এনেধৰণে ৰাজপথত পৰি থাকিবলৈ নিদিওঁ। মানুহৰ জীৱনত আচল দুখ কেতিয়া লাগে জানেনে? যেতিয়া নিজৰ চকুৰ সন্মুখতে নিজৰ সপোনবোৰ ধ্বংস হৈ যায়, বৰবাদ হৈ যায়। আৰু কোনে কৰিছে, কিয় কৰিছে, সকলোবোৰ আমি দেখিছোঁ, শুনিছোঁ, কিন্তু আমাৰ হাতত একো উপায় নাই, আমি একো কৰিব পৰা নাই। তেতিয়া বহুত বেছি দুখ লাগে। এই ব্যক্তিজনে জোতা চেণ্ডেলসমূহ যেতিয়া এনেকৈ বুটলি আছে, খুব আৱেগিকভাৱে যিখিনি কথা কৈছে, শুনিলে আপোনাৰো মন চুই যাব। এবাৰ এই ব্যক্তিজনৰ কথাখিনি শুনি লওক। ये हमारे प्रदर्शनकारी जो साथी हैं, जो आज आए थे देश के विभिन्न कोनों से, जो गरीब हैं बेचारे, जो अपने भविष्य के लिए आए थे लड़ने, उनके जूते, और ये जूते ऐसे नहीं छूटे हैं, ये जूते अमित शाह की जो पुलिस है उसके लाठीचार्ज के जूते हैं। आप देख सकते हैं जो भयंकर बर्बर लाठीचार्ज हुआ है, जिसमें लोहिया हॉस्पिटल में ये जो छात्र भर्ती हैं, जिनके पैर टूटे हैं, हाथ टूटे हैं, सर में गंभीर चोटें आई हैं, ये उनके जूते हैं, उनके संघर्ष की गाथा है। इसको हम ऐसे जाया नहीं होने देंगे। सबसे खतरनाक होता है सपनों का मर जाना। तो सपनों की लूट चल रही है, सपनों की चोरी चल रही है, और इसके सीधे तौर पर जो जिम्मेदार हैं वो अमित शाह हैं, नरेंद्र मोदी। हम इन दोनों का इस्तीफा मांगते हैं, जिन्होंने इन गरीब छात्रों के सपनों पर ही नहीं कुठाराघात किया है। आप देख रहे हैं कि ये चप्पल ऐसे ही कोई छोड़ के जाएगा? महिलाओं के भी जूतियाँ हैं, चप्पलें हैं, मतलब हद है भाई। যোৱাকালি প্ৰতিবাদৰ যিসমূহ ভিডিঅ' দেখা পাইছোঁ, ভিডিঅ'সমূহ চাই খুব বেয়া লাগিছে। কাৰোবাৰ মাথা ফালি গৈছে, কাৰোবাৰ হাত ভাঙি গৈছে, কাৰোবাৰ ভৰি ভাঙি গৈছে। এতিয়া এই বেচেৰা ছাত্ৰ ছাত্ৰীসকলৰ গাত কি দুখ? এই ছাত্ৰ ছাত্ৰীসকলে কেৱল শিক্ষা ব্যৱস্থাটোৰ শুধৰণিৰ কাৰণে ওলাই আহিছিলে, যাতে পৰীক্ষাসমূহ হওক কিন্তু পেপাৰ লিক নহওক, সেইকাৰণে মাত মাতিছিলে। কিন্তু এই ছাত্ৰ ছাত্ৰীসকলক কঠোৰভাৱে, অতি বৰ্বৰভাৱে আক্ৰমণ কৰা হ'ল, মাৰপিট কৰা হ'ল। এতিয়া এই ছাত্ৰ ছাত্ৰীসকলে প্ৰথমতে খুব শান্তিপূৰ্ণভাৱে আন্দোলন কৰিছিলে, অন্বেষণ কৰিছিলে। অন্বেষণ কৰাৰ পিছত একো ফল নধৰিলে, সোণা মহনচুকক পুলিচে জোৰ জবৰদস্তি চোঁচৰাই উঠাই লৈ গ'ল। তাৰপিছত প্ৰতিবাদ কৰিছে, কিন্তু প্ৰতিবাদক এনেধৰণে লাঠি চলনা কৰি মাৰপিট কৰি প্ৰতিবাদটো দমন কৰিছে। এতিয়া এই ছাত্ৰ ছাত্ৰীসকলৰ হাতত একো উপায় নাই, একো বিকল্প নাইকিয়া। আমাৰ হাততো একো বিকল্প নাই। সেইকাৰণে সকলোখিনি এতিয়া অন্ধভক্তসকলৰ ওপৰত এৰি দিছোঁ।